হে গাইজ পুনৰবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। চ' ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম এজন ব্যক্তিয়ে অধিক পৰিমাণে ড্ৰিংকছ কৰিলে তেখেতৰ কি হয়, তেখেতে কিছুমান কাণ্ডৰ কাৰখানা কৰা কথাসমূহ মনত কিয় নাৰাখে। চ' আহক তেনেহ'লে আমি এইটো ভিডিঅ'তে এই কথাটিতে আলোচনা কৰোঁ। শুনক, আপোনালোকৰ যদি ভিডিঅ' ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনটো টিলিঙাটোৰ কথা কৈছোঁ ক্লিক কৰি দিব, যাতে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপুনিয়ে পাব। চ' চাওক, এজন ব্যক্তিয়ে যেতিয়া অধিক পৰিমাণে ড্ৰিংকছ কৰে তেতিয়া তেখেতে যি কাম কৰে, যি কাণ্ড কাৰখানা কৰে সেইখিনি মনত ৰাখিব নোৱাৰে, সেইখিনি মনত নপৰে। যদিহে মনত ৰাখিব পাৰে তেনেহ'লে তেখেতে পুনৰবাৰ বা দ্বিতীয়বাৰ ড্ৰিংকছ কৰিবলৈ নলয়। ইয়াৰ কাৰণটো হৈছে তেখেতে যেতিয়া ড্ৰিংকছ কৰে তেতিয়া তেখেতৰ খন্তেক সময়ৰ পিছতে যি মনত ৰাখিব পৰা কেপাচিটি বা যিকোনো কথা মনত ৰাখিব পৰা কেপাচিটি হেৰুৱাই পেলায়। ইয়াক কোৱা হয় ব্লেক আউট বুলি। চ' যেতিয়া তেখেতে এইখিনি কেপাচিটি যেতিয়া হেৰুৱাই পেলায় তেতিয়া তেখেতে কি কৰে বা কি নকৰে চ' সেইখিনি একো গম নাথাকে। চ' সেইকাৰণে কোনো এজন ব্যক্তিয়ে যদি অধিক পৰিমাণে ড্ৰিংকছ কৰে তেতিয়াহ'লে কোনো কাম বা কথা তেখেতে মনত ৰাখিব নোৱাৰে। চ' ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ তেতিয়াই আপোনালোকে পায়। চ' আজিলৈ ইমানেই।